দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু জহমাৰী আঞ্চলিক মহিলা ৰাসখনৰ যিহেতু মই পাৰ্ট 1 ভিডিঅ'টো আপোনালোকলৈ এৰি দিছিলোঁ আৰু তেতিয়াই কথা দিছিলোঁ যে পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় নিশাৰ ৰাসখনৰো মই ভিডিঅ' আপোনালোকক দেখুৱাম। গতিকে আজি তাৰ মূলতে আকৌ ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ। এয়া জহমাৰী ৰাসৰ দ্বিতীয় নিশাৰ ৰাস, গতিকে চাই কেনেকুৱা পায় জনাব। প্ৰথম নিশাৰ তুলনাত দ্বিতীয় নিশাত অগণন ৰাইজ আহি ভৰি পৰিছে। গোটেই মণ্ডপটো চাৰিওফালে কেৱল মানুহে মানুহ আৰু এনেকুৱা এটা যেতিয়া অনুষ্ঠান হয়, ধাৰ্মিক অনুষ্ঠান, এনেধৰণে মানুহবিলাক যেতিয়া আহে, দৰ্শক মণ্ডলী আহে, সঁচাই ভাল লাগে। গতিকে আহক ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইখিনিতে কওঁ, ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলাক, নাটখনৰ সম্পূৰ্ণ কথাখিনি আপোনালোকে জানে, বহুতো লোকে জানে আৰু মই নাটখন বুজাব যোৱা নাই। গতিকে অলপ চৰিত্ৰ ভিডিঅ' এটাত মুঠতে আপোনালোকক সজাই পৰাই দেখুৱাবলৈ মাত্ৰ চেষ্টাহে কৰিছোঁ। ইয়াত অনেক ভুলভ্ৰান্তি হৈ যাব পাৰে, নিজৰ বুলি ক্ষমা কৰি দিব। কাৰণ এটা ভিডিঅ' কৰি উলিওৱাৰ আঁৰত যথেষ্ট কষ্ট থাকে আৰু গোটেই নাটকখনি, দুটা নিশাৰ গোটেই নাটকখনি সম্পূৰ্ণ ভিডিঅ' দিয়াটো ইমান সম্ভৱ নহয়। গতিকে মই অলপ মূলত চৰিত্ৰখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ ইয়াত কেনেধৰণে ৰাস উদযাপন কৰা হৈছে এয়াকে আপোনালোকক দেখুৱাইছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায়, কষ্টখিনিৰ বিনিময়ত এটা লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। মৰমবোৰ দি যাব আৰু মই নতুনটো ভিডিঅ' লৈ আহি থাকিম। গতিকে আহক আজি ভিডিঅ'টোৰ মাজলৈ পুনৰবাৰ লৈ যাওঁ আপোনালোকক আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ নতুন ভিডিঅ' লৈ আহি থাকিম। গতিকে আপোনালোকৰ সহায় সহযোগিতাবিলাক কামনা কৰিছোঁ। ধন্যবাদ।
দুষ্টক দমন আৰু শান্তক পালন দুষ্টক দমন কৰিবলৈ প্ৰভু শ্ৰীকৃষ্ণই কেনেদৰে অৱতাৰ লৈছিলে যুগে যুগে আমি তাৰেই উৎকৃষ্ট উদাহৰণ আমি ৰাসলীলাৰ পৰাই পাওঁ। গতিকে দেখিছে অসুৰৰ হাতৰ পৰা কেনেদৰে গোপীসৱক উদ্ধাৰ কৰিছিল আৰু আমি এই শিক্ষা পাওঁ। আৰু বৰ্তমানেও আমাৰ যি মানুহৰ মনত এক ঐশ্বৰিক গুণ আছে, কিছু কিছু ক্ষেত্ৰত দেখা পোৱা যায় অসুৰৰ নিচিনা কিছু আচৰণ এতিয়াও সমাজত ঘটনা ঘটি থাকে। গতিকে ভগৱান শ্ৰীকৃষ্ণই যাতে পুনৰ অৱতাৰ লৈ পেলাই এই ঐশ্বৰিক গুণ থকা লোকসকলক নিষেধ কৰে, ৰাসলীলা চাই লৈ পেলাই আমি ইয়াকে বুজিম। আৰু এয়াই আছিলে আমাৰ গাঁৱৰ ৰাসলীলা। আৰু আপোনালোকে চাই কেনে পালে জনাব, আৰু ভাল লাগিছে যদি আকৌ বাৰ কৈছোঁ কষ্টৰ বিনিময়ত এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই যদি ভাল পায় ছাপোৰ্ট কৰিব, আকৌ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। গতিকে আজিলৈ ইমানেই, গতিকে আকৌ লগ পাম। লাভ ইউ অল, সকলো ভালে। পুনৰবাৰ কৈছোঁ ভিডিঅ' এটি কৰি উলিয়াই দিয়াৰ আঁৰত বহুতো কষ্ট থাকে, আৰু এই কষ্টখিনি দুৰাতিকৈ কৰিছোঁ আপোনালোকক দেখাম বুলি, নিজৰ চেনেলত ভিডিঅ'টি আপলোড দিম বুলি আমাৰ গাঁৱৰ ৰাসকনি। গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব। আৰু এইখিনিতে কওঁ, ইমান ধুনীয়া আপোনাৰ ৰাসলীলাৰ নাটকখন হয়তো দেখাওঁতে মোৰ ক'ৰবাত অকণমান ইয়াত ভুল ভ্ৰান্তি হৈও যাব পাৰে, কোনোবাতো অগা পিছা হ'বও পাৰে। গতিকে যদি তেনেধৰণৰ হৈছে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু নতুন নতুন ভিডিঅ' মই লৈ পেলাই আহি থাকিম। গতিকে আপোনালোকে চাই থাকিব, মোক ছাপোৰ্ট কৰি থাকিব। ভিডিঅ'টি কৰি উলিওৱাৰ ক্ষেত্ৰত অকণমান দেৰি হয়, কাৰণ এটা ভিডিঅ' আপলোড দি লৈ পেলাই পিছৰ ভিডিঅ'টো দিওঁতে অকণমান কিছুমান ইউটিউবৰ নিয়ম মানি লৈ পেলাই চলিবলগীয়া হয়, কাৰণ লগে লগে দুইটা ভিডিঅ' আপলোড দিবলৈ অকণমান সময়ৰো অসুবিধা হয়, এডিটিঙৰ কিছুমান কাম থাকে। গতিকে 2-এদিন দেৰিকৈ হ'লেও আপোনালোকলৈ আকৌ দ্বিতীয় নিশাৰ ৰাসখন আগবঢ়াইছোঁ। চাই কেনেকুৱা পায় আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। এটা আপোনালোকৰ যেতিয়া কমেণ্ট পাওঁ, নতুন নতুন কামবিলাক কৰি যাবৰ কাৰণে অকণমান উৎসাহ পাওঁ। কষ্ট কৰিছোঁ, দুৰাতিকৈ ধৰি কষ্ট কৰিছোঁ কেমেৰাটো হাতত ৰাখি লৈ পেলাই আপোনালোকক দেখাম বুলি। গতিকে সেইখিনি কষ্টৰ মূল্য যাতে আপোনালোকে অকণমান সহায় কৰে মোৰ চেনেলটো আগবাঢ়ি যোৱাত। আৰু গতিকে ভাল পায় যদি এটা কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ এটা কমেণ্ট দিব। আপোনালোকৰ কমেণ্টবোৰ আশীৰ্বাদ হিচাপে লৈ খুব ভাল লাগে নতুন নতুন ভিডিঅ' বনাই যাবলৈ। গতিকে এয়াই আছিলে ভিডিঅ'টি, আৰু দীঘল নকৰোঁ। আৰু কোনে ক'ত ৰাসলীলা চাইছে জনাব, আৰু আমাৰ গাঁৱৰ ৰাসখন চাই কেনে পালে, ক'ৰ পৰা চাই আছে এবাৰ আহি কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব দেই। সকলো ভালে থাকক, আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। গতিকে আজিলৈ বাই বাই, টাটা, লাভ ইউ অল। সকলো ভালে থাকক, সুখেৰে থাকক আৰু হাঁহি থাকক।